কি মজা অসমীয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম। অসমৰ হিয়াৰ আমুঠু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে মনতে সাঁচি ৰখা সপোনৰ ঘৰ এটিকে সজাব পৰা নাই। আজি 3 বছৰ মনতে তেওঁ ভাবিহে আছে, কিন্তু ভবামতে তেওঁ কৰিব পৰা নাই। সপোনৰ ঘৰ এটি সজাব পৰা নাই। সেয়েহে তেওঁ খাৰঘুলি কেন্দ্ৰীয় বিহু সন্মিলনৰ অনুষ্ঠানত মনৰ গুপুত বেদনা প্ৰকাশ কৰিলে। মই এটি ঘৰ সাজিব পৰা নাই। যোৱা 3 বছৰে ভাবি আছোঁ ঘৰ এটি বনাম বুলি, কিন্তু হাতত পইচা নাই, গতিকে ঘৰ সজা হোৱা নাই। আপোনালোকে টকা দিলেহে সাজিব পাৰিম। অসমীয়াৰ হিয়াৰ আমঠু প্ৰতিজন অসমীয়াৰ গৌৰৱ জুবিন গাৰ্গৰ এনে কথাই প্ৰতিজন অসমীয়াৰ হৃদয় স্পৰ্শ কৰিছে। তেওঁ 3 বছৰে মনতে ভাবি ৰাখিছে ঘৰ এটি সজাম বুলি, কিন্তু ভবামতে তেওঁ কৰিব পৰা নাই। সপোনৰ ঘৰ এটি সজাব পৰা নাই। সেয়েহে তেওঁ খাৰঘুলিৰ কেন্দ্ৰীয় বিহু সন্মিলনৰ অনুষ্ঠানত মনৰ গুপুত বেদনা প্ৰকাশ কৰিলে। মই এটি ঘৰ সাজিব পৰা নাই। যোৱা 3 বছৰে ভাবি আছোঁ ঘৰ এটি বনাম বুলি, কিন্তু হাতত পইচা নাই, গতিকে ঘৰ সজা হোৱা নাই। আপোনালোকে টকা দিলেহে সাজিব পাৰিম। অসমীয়াৰ হিয়াৰ আমঠু প্ৰতিজন অসমীয়াৰ গৌৰৱ জুবিন গাৰ্গৰ এনে কথাই প্ৰতিজন অসমীয়াৰ হৃদয় স্পৰ্শ কৰিছে। এতিয়া মই ইয়াৰে বাৰু খাৰঘুলি আজি 3 বছৰ হ'ল ভাবি আছোঁ ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলোঁ, পইচা পোৱা নাই। এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। ষ্টুডিঅ' আছিলে বাৰু, এতিয়া আৰু এটা ষ্টুডিঅ' বনালোঁ জোনালীত, ধুনীয়া এটা ষ্টুডিঅ' কৰিছোঁ। ইয়াত ঘৰ বনাম, ইয়াত থাকিম আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত। That's my খাৰঘুলি। I love you। এতিয়া মই ইয়াৰে বাৰু খাৰঘুলি আজি 3 বছৰ হ'ল ভাবি আছোঁ ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলোঁ, পইচা পোৱা নাই। এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। ষ্টুডিঅ' আছিলে বাৰু, এতিয়া আৰু এটা ষ্টুডিঅ' বনালোঁ জোনালীত, ধুনীয়া এটা ষ্টুডিঅ' কৰিছোঁ। ইয়াত ঘৰ বনাম, ইয়াত থাকিম আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত। That's my খাৰঘুলি।